নমস্কাৰ সকলো বন্ধু বান্ধৱীলৈকে আমি স্বাগতম জনাইছোঁ। আজি আমাৰ এটা নতুন ভিডিঅ'। আমি যিটো কাৰ্যসূচী চলাই আছোঁ সেই কাৰ্যসূচী আজি দেওবাৰ, আমাৰ দুইজনৰে আজি বন্ধ। সেইবাবে ভাবিলোঁ আমি অলপ আকৌ আজি হঠাতে আমি এগৰাকী মেধাৱী ছাত্ৰীৰ সন্ধান পালোঁ। তেখেতো আৰ্থিকভাৱে তেখেতসকল বৰ দুৰ্বল। সেইবাবে আমি ভাবিলোঁ টেবুল চকী এযোৰ দিওঁ। আমাৰ অন্য এক প্ৰয়াসৰ সাধাৰণ সম্পাদক সুৰেশ বাক খবৰ দিলে। নামটো কি আছে আমাৰ ছোৱালীজনীৰ নামটো ঘৰত গ'লেহে গম পাম। মানে মোৰ ভণ্টি এগৰাকীয়ে খবৰ দিছিলে। তাই ক'লে যে তাইৰ লগৰে ক্লাছ 10ত পঢ়ে, আৰু তাই মানে বিচনাত পঢ়ে, তাই চকী টেবুল নাই। গতিকে আমি ভাবিলোঁ প্ৰণৱদাৰ লগতো কথা পাতিলোঁ, আজি বন্ধ দিন তেওঁক এযোৰ আমি দি থৈ আহোঁগৈ চকী। সেই উদ্দেশ্য আগত ৰাখি এতিয়া আমি ভাবিলোঁ ছোৱালীজনীটো ক্লাছ 10ত পঢ়ে, গতিকে চকী এখন আমাৰ প্ৰয়োজন হ'ব, অলপ ওখ চকী। সেইবাবে আমি এতিয়া চকী কিনিবলৈ আহিছোঁ। ব'লক যাওঁ। যদি ভাল লাগে আমাৰ ভিডিঅ'বোৰ তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰো কৰিব। এয়া আমি চকী আনিবলৈ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এয়া চকী টেবুল আমি সম্পূৰ্ণ বান্ধি লৈ এয়া আমি দিবলৈ ওলাইছোঁ। এয়া এতিয়া আমি দিবলৈ ওলাইছোঁ। সন্ধিয়াই লাগিলে, দেওবাৰ, বিভিন্ন নিজৰ কাম আছিলে। এতিয়া সুৰেশ মই যাবলৈ ওলাইছোঁ। আমাৰ অন্য এক প্ৰয়াসৰ আজি বাকীখিনি সক্ৰিয় সদস্য তেওঁলোকৰ নিজ নিজ কামত ব্যস্ত হৈ আছে। সেইকাৰণে সুৰেশ আৰু মোকে দায়িত্ব দিলে। আমি এয়া দিবলৈ ওলাইছোঁ। টেকেলা গাঁৱত দিমগৈ আজি। আৰ্থিকভাৱে একেবাৰে দুৰ্বল এটা পৰিয়াল আছে, তেওঁলোকৰ এগৰাকী ছাত্ৰী আছে, তেওঁ 10ম শ্ৰেণীত পঢ়ি আছে। সেইবাবে তেওঁক আমি দিবলৈ ওলাইছোঁ। ব'লা এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ। এয়া আমি এতিয়া পাই গ'লোহি মেধাৱী ছাত্ৰী পৰিস্মিতা চলিহাৰ ঘৰ। এয়া পৰিস্মিতা ঘৰত চলিহা চুকৰ শ্ৰী গজেন চলিহাৰ ছোৱালী। তোমাৰ নাম কি? পৰিস্মিতা চলিহা। তুমি কিহত পঢ়ি আছা? ক্লাছ 10ত। এগৰাকী মেধাৱী ছাত্ৰী পৰিস্মিতা চলিহা। তেওঁক এযোৰ আমি টেবুল চকী দিবলৈ তেওঁলোকৰ ঘৰ পালোহি সন্ধ্যা গধূলি সময়ত। গতিকে তাকে আমি এতিয়া আনুষ্ঠানিকভাৱে অৰ্পণ কৰিবলৈ আজি আমাৰ বিশেষকৈ আমাৰ সক্ৰিয় সদস্যখিনি আমাৰ লগত নাই। আজি অকল আমি মানে সুৰেশ, সাধাৰণ সম্পাদক সুৰেশ আছোঁ আৰু মই আছোঁ। এয়া এতিয়া আমাৰ টেবুল চকীযোৰ আনুষ্ঠানিকভাৱে অৰ্পণ কৰিব সুৰেশ বৰাই। এয়া পৰিস্মিতা চলিহা। এয়া পৰিস্মিতা চলিহাক এযোৰ আমি টেবুল চকী দিছোঁ। তেওঁ খঙীয়া হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰী, এগৰাকী মেধাৱী ছাত্ৰী। গতিকে তেওঁক আমি এযোৰ টেবুল চকী অৰ্পণ কৰিছোঁ। তেওঁ শৈক্ষিক জীৱন উজ্জ্বল কামনা কৰিছোঁ। গতিকে পৰিস্মিতা, তোমাৰ কেনেকুৱা লাগিছে অনুভৱ? অন্য এক প্ৰয়াসৰ এই কাৰ্যসূচীত মই বহুত সুখী হৈছোঁ। তেওঁলোকে যাতে আৰু এনেদৰে বহুতো ভাল ভাল কাম কৰি যাব পাৰে আৰু অন্য এক প্ৰয়াসৰ সকলো সদস্যলৈ মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। গজেন দা, আপোনাৰ ভাল লাগিছেনে? ভাল লাগিছে। ঠিক আছে। যদি আমি তেওঁক কথা দিছোঁ যে তেওঁ যদি মানে অহা বছৰ মানে হাইস্কুল শিক্ষান্ত পৰীক্ষা ভালদৰে উত্তীৰ্ণ হয়, 90+ % লৈ যদি উত্তীৰ্ণ হয়, তেওঁ এনকামত বিজ্ঞান শাখাত আমি বিনামূলীয়াকৈ পঢ়োৱাৰ দায়িত্ব লৈছোঁ আমাৰ অন্য এক প্ৰয়াসৰ ফালৰ পৰা। গতিকে তেওঁৰ শৈক্ষিক জীৱন উজ্জ্বল কামনা কৰিছোঁ আৰু আজিলৈ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। অন্য এক প্ৰয়াস, সদায় ৰাইজৰ কাষত থকা মৰমৰ চেষ্টাসেৱী অনুষ্ঠান অন্য এক প্ৰয়াস।